ওকে সো আমি যাওঁ এতিয়া আমাৰ একদম মেকআপ চেকআপ লগত পাঠ এতিয়া আমি যাওঁ থাক মোৰ বাইক তাতে সেইখন বিকা যাব এইখন কাতে চলালো ঠিকছে এইফালে যাওঁ দে থাক মা বেয়া লাগব আৰু বাৰ্ডাৰৰ বেয়া লাগিছে আমি অহাৰ কাৰণে আমাৰো বেয়া লাগিছে যাবতো মন নাই কিন্তু চাকৰিটো তেনেকুৱা সেই হৈছে জীৱন কিবাকে ট্ৰান্সফাৰ আহিব পাৰিলে বাচি যাওঁ দে ইয়াতে বেমাৰ দেখালোঁ কিন্তু চবৰে এইটো ভাল হ'ল অলপ মাইণ্ডটো ভাল লাগিল দেউতাৰো দেখুওৱা হ'ল মাকো চেকআপ কৰাই ল'লোঁ ময়ো দেখালোঁ ইয়াৰ এইবাৰ বহুত দিন থাকিলোঁ ঘৰত মানে মোটামুটি 13 ডেজ হ'ল কিন্তু হ'লেও টাইমটো কেনেকৈ গ'ল গমেই নাপালোঁ মানে সঁচাকৈ দেই ঘৰত মানে ঘৰত থাকিলোঁ আৰু অহা যোৱা বহুত হ'ল ন 4 দিন এক্সামত গ'ল তাৰপৰা 3 দিনটো ঘূৰোতেই গ'ল তো 7 দিন তেনেকৈ গ'ল বাকী থাকিলোঁ কেইদিনমান কিন্তু মানে ফিলেই নহ'ল ঘৰত থকাটো গমেই নাপালোঁ মানে কেনেকৈ টাইমবিলাক গুচি গ'ল নেক্সট আকৌ ছেকেণ্ড ছেটাৰডে আহিম 15 আগষ্ট সোমবাৰ পৰিছে এনেই বেলেগ জেগাত হ'লেতো বাৰু মিলাই চিলাই আহিব পাৰি কিন্তু আমাৰ ইয়াত বা কেনেকুৱা বা হয় আহিব দিয়ে নে থাকিবই দিয়ে এয়া আমি পাই গ'লোঁ ৰঙিয়া আগতে এটা প্ৰায় আহিছিলোঁ দেই যেতিয়া মই কেভিত চাকৰি কৰিছিলোঁ কাৰণ তেতিয়া ওচৰ আছিল ন বহুত ইয়াতে কিবা লাগিলে ৰঙিয়াত বজাৰ কৰিব আহোঁ ধন নামৰ ল'ৰা এজন আছিলে ইয়াতে তিনিআলিত ঘৰ তাক লগ কৰোঁ তাৰ তাতে খোৱা লোৱা কৰোঁ প্ৰায় তাৰপাছত বিয়াৰ পিছত কিন্তু মানে কি তেতিয়াও অহা গ'ল হয় কিন্তু ঘটনাটো হ'ল তাৰ পাছতে আৰু মোৰ ট্ৰান্সফাৰ মানে কি NHM চাকৰিত সোমাই গ'লোঁ ডাইৰেক্ট দিলে ট্ৰান্সফাৰ ডিফুত চ' পাই গ'লোঁ ফাইনেলি শৰাইঘাট তাইক মই জালুকবাৰীত নামাই দিম মোৰ ৱাইফক তাৰপৰা চিধা মই গুচি যাম খানাপাৰালৈ য'ত মোৰ এক্সাম আছে পেপাৰটো প্ৰেক্টিকেল আৰু একো প্ৰব্লেমটো নাই বাৰু নলেজখিনি আছে C++ৰ তাৰপাছত আজি বাইকো চাব যাম কিন্তু আগতে ইয়াতে আহিম মানে আমিনগাঁৱত আহিম এবাৰ দুপৰীয়া খিচিৰি খাব নাৰায়ণ পূজা আছে দিনতে পাতিছে নাৰায়ণ পূজা তো ইয়াতে খিচিৰি খুৱাব তো খিচিৰিটো খাম তাৰপাছত আৰু বাইক চাব যাম আজি ৰয়েল এনফিল্ড চাম তাৰপৰা ৰয়েল এনফিল্ডৰ চাম আৰু বেলেগ তেনেকৈ মিটিয়ৰ তাৰপৰা চাম ক্লাছিক যি আছে ভেৰিয়েশ্যন চাম যাৱা চাম যদি পাওঁ আৰু তেনেকুৱা টাইপৰ বাইকটো বেলেগ নাই ল'ব লগা এই দুটাৰ ভিতৰত চাম আৰু কিবা এটা ল'ম অ'কে শৰাইঘাটখন বহুত ধুনীয়া লগাইছে কিন্তু আকৌ যাম ডিফু ইয়াৰ কালি আকৌ ডিফুত থাকিম ডিফু জেগাটো ভাল নালাগে ইমান বৰ বেছি মানে টাউন হয় কিন্তু হ'লেও মানে একচুৱেলি ঘৰৰ ওচৰত থকা সেইটো বেলেগ ন অলপ অ'কে তাই বহি ৰেষ্ট কৰক মই অলৰেডি চক্সটো খুলি ৱাইড হৈ আছে ন চক্সটো খুলিম আৰু গৰমো লাগি আছে চ' ইয়াতে কৃষ্ণ ৰখি আছে এইটো চ' এইটো জালুকবাৰী তো ইহঁতক নামাই দি মই ওলাই যাম চিধা তাতে ৰখি আছে বেলেগ চ' ইয়াত মই তাইক এৰি দিলোঁ দি কাৰণে এতিয়া মই চিধা যাওঁ প্ৰেক্টিকেলটো দিম পঢ়াম আৰু চিধা একদম খানাপাৰা যাব লাগিব খানাপাৰা আগৰবাৰ ইফালে আহিছিলোঁ দেউতাক দেখাবৰ কাৰণে আয়ুৰ্বেদিক কলেজ কিন্তু দেউতাই টেষ্ট কৰালে কিন্তু মেডিচিন কমপ্লিট নকৰিলে এতিয়া 5 যাব লাগে আৰু একদম খানাপাৰা কিন্তু এইবিলাক ব্ৰিজ বনাই আছে বহুত মই দেখাইছোঁ এইবিলাক গোটেই ৰাস্তা এটা বহল কৰি আছে আৰু প্লাছ আগতো মানে ব্ৰিজ বনাই আছে চ' মই দেখাই দিম আজি আৰু দেই ব্ৰিজ ক'ত বনাই আছে কেনেকৈ বনাই আছে আজি প্ৰেক্টিকেল আছে
কি হয় গম নাপাওঁ আৰু দিয়ক আৰু প্ৰেক্টিকেলি আৰু এক্সামহে দিব লাগে ইমান টাফটো আহিব নালাগে বাছ বেছিক টাইপৰ হ'ব লাগে হিচাপমতে নহ'লে কথা নাই হ'লেও যি হ'ব হ'ব ৰাস্তাটো কিমান বহল হৈ গ'ল এতিয়া আগতে কিমান সৰু ৰাস্তা আছিল এনেকুৱা এটা আছিল আগতে এতিয়া কিন্তু আল্টিমেট বহল হৈ গৈছে ৰাস্তাটো পূৰা 4 লেনৰ মজাটো আহিছে আৰু দুয়োফালে যদি এনেকুৱা ছেম হৈ যায় আৰু টেনশ্যন নাই এইবিলাক কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে পূৰা এনেকুৱা জাম মই বহুত কেইটা পাম এনেকুৱা জাম বহুত কেইটা আছে চিধা যাব পাৰি চিধা গুচি যাম এইটো এইফালে পাৰ্ট এটা আছে এইফালে বহল এইফালে ছুটি তেনেকুৱা টাইপ হৈ আছে এইফালে গ'লে লোকচানে কিন্তু ৰাস্তা চাওক না ৰে কি আহল বহল হৈছে এনেকুৱা কিন্তু যদি কমপ্লিট হৈ যায় ন কনষ্ট্ৰাকশ্যনটো তেতিয়া কিন্তু ৰাস্তা মজা হ'ব পূৰা আহল বহল হ'ব ধুনীয়া হ'ব মাত্ৰ এতিয়া প্ৰব্লেমটো হৈছে যে কমপ্লিট হোৱা নাই ৰাস্তাটো তো তাৰ কাৰণে অলপ জাম বাম লাগি আছে কাৰণ ইয়াতে ব্ৰিজ একো নাই সোনকালে হৈ যাব ৰাস্তাবিলাক ক্লিয়াৰ ৰেডিশ্যন ব্লু আমি দেখা পামেই এতিয়া এইটো হ'ল ৰেডিশ্যন ব্লু তাৰ সন্মুখটো বঢ়িয়া এপাৰ্টমেণ্ট বনাইছে এইটো শান্তি ভেলী ধুনীয়া বনাইছে কিন্তু দেই চ' এনেকুৱা ৰাস্তা হ'লেতো কিমান 10 মিনিটো নালাগে গৈ পাওঁতে কিন্তু আগত জাম যে পাম আৰু মানে তো তাৰ কাৰণে দুয়োফালে পূৰা জাম লাগি আছে এইটো চাগে ফ্লাইঅভাৰ কিয় বনাব নেকি ফ্ৰেম বনাই আছে দেখোন গম পাওঁ কি এনেকুৱা জাম বহুত আছে মানে তো তাৰ কাৰণে দেৰি হৈ যায় কিন্তু হ'লেও ডেভেলপমেণ্ট বহুত সোনকালে হৈছে মই মাজতে 1 মাহ মানে ইফালে অহা নাই চাগে 1 মাহ 1.5 মাহ মান ইফালে অহা নাই কিন্তু ডিফাৰেঞ্চ বহুত বেছি একচুৱেলি গুৱাহাটীৰ ভিতৰৰ ফালে কমপ্লিট কৰি উঠি এইটো ছাইড কৰিব লাগিছিলে সিহঁতে কামবিলাক ষ্টাৰ্ট কিন্তু গোটেইফালে একেলগে কৰিছে গোটেইফালে একেলগে যাম লাগে আগতে এনেকুৱা ৰাস্তা আছিলে এইটো হ'ল আগৰ ৰাস্তাটো ইণ্ডিয়ান মহিন্দ্ৰা এইটো আগৰ ৰাস্তাটো এনেকুৱা আছিলে তো এতিয়া কিমান বহল হৈছে আগত আমি দেখিছোঁ অলৰেডি চ' এইটো ৰাস্তাও তেনেকুৱা বহল কৰি আছে ডাঙৰ কৰি আছে মানে চ' তাৰ কাৰণেতো অলপ কনষ্ট্ৰাকশ্যনৰ কাৰণেতো টাইম লাগিব জাগা লাগিব তো তাৰ কাৰণে প্ৰব্লেমটো হৈ আছে আৰু জাম বাম চক্কৰটো তাৰেই হয় আৰু বেলেগ একো নাই তো যি কি হওক আগৰ ৰাস্তাটো এইটোৱে আছিল আৰু এইটো আগৰ ৰাস্তাটো আৰু এতিয়াতো এতকৈ ডাবল হৈ যাব ৰাস্তাটো কিন্তু ভালটো বহুত হ'ব কিন্তু এই বৰ্তমান প্ৰব্লেম হৈ আছে অ'কে যি কি হওক কালি আমি যাম ডিফু কিন্তু ডিফু যাব বৰ বেছি মন লগা নাই ঘৰত থাকিব মন আছিল আৰু কেইদিনমান কিন্তু কি হ'ব আৰু মানে কি একচুৱেলি এনেকৈ ছুটি লৈ থাকিলে কিবা মনত শান্তি নাপায় মানে কিবা ডিউটি মিছ হৈ আছে কিবা আছে এনেকুৱা হৈ থাকে ন তো শান্তি নাপায় মানে ভাল নালাগে তো এইটো কাৰণে আৰু প্ৰব্লেমটো হয় আৰু বাকীটো ঠিকে আছে কিন্তু এক্সামৰ নামতো বহুত দিন ছুটি লৈ ল'লোঁ এইখন ৰয়েল গ্ল'বেল স্কুল গুৱাহাটী আমাৰ মাইনাক মানে কি মোৰ এইখনত নহয় ৰয়েল কলেজ এনফিল্ড এইখন ল'ব খুজিছিলোঁ কিন্তু সংগীতা ভাল নালাগে বোলে এনফিল্ডৰ এইটো মডেল তাই ক্লাছিক মডেলটোহে ভাল লাগে চাওঁ আৰু সিহঁতে অ'ল্ড গাড়ী বিকে চাগে মাই গড এইখন কি হয় ক্ৰুইজাৰ কিন্তু আল্টিমেট লাগিছে দেই গাড়ীখন কিবা মিনি বাছ টাইপো হয় কিবা টাইপো হয় আৰু এইটো কনষ্ট্ৰাকশ্যন চলি আছে দেখিছে জেচিবিখনে পূৰা মাটি খান্দি আছে 1 2 3 4 জেচিবি একেলগে লাগি আছে কামত ট্ৰেভেলাৰ টাইপ গাড়ীখন ভাল লাগিছে কিন্তু অ'কে এয়া জাম ষ্টাৰ্ট হৈ গ'ল যাওঁ আৰু চাওঁ আপোনাক দেখাই দিম কনষ্ট্ৰাকশ্যন কি চলাই আছে মাজে মাজে ওলাই যাব লাগিব ভাই নহ'লে ৰখি গ'লোঁ আৰু বাইক আনিলেতো বাইকৰ ফাইদাটোতো উঠাব লাগিব এনেকৈ মাজে মাজে আহি
এয়া হ'ল কনষ্ট্ৰাকশ্যনৰ মেইন এৰিয়া এইটো শিল বিল ভাঙি আছে ভাই এইটো জেগা এইটো গড়চুকতে মেইন জামটো লাগি আছে এইটো অভাৰব্ৰিজে বনাব ফ্লাইঅভাৰ বা এনেকুৱা কিবা অভাৰব্ৰিজ বনাব এইবিলাক JCB দি পুৰা কামত লগাই আছে তাৰ কাৰণে জামো বেছি লাগে আৰু প্লাছ কাম কিন্তু আগবাঢ়ি আছে তাতটোক কামত দিন ৰাতি লগাই দিয়ে না এনেকুৱা জাম চাগে আগত আৰু দুটামান আছে আৰু গুৱাহাটীৰ ভিতৰৰ ফালেওতো জাম লাগিয়ে আছে যেনেকৈ গণেশগুৰি ব্ৰিজখন যে বনালে নতুনকৈ সেইখন পাৰ হৈ কাৰণে আকৌ এখন কিবা বনাই আছে আগত গৈ আছে পুলিচ তাৰ চাওক না পিছফালৰ ছাইড মিৰৰ আছে নাম্বাৰ প্লেট নাই তাৰ পৰা এইটো ইণ্ডিকেটৰটো তাৰ ভাঙা মই চাই লওঁ ওচৰৰ পৰা যদি দেখাব যদি পাৰোঁ এইটো তাৰ বাইকৰ ইণ্ডিকেটৰটোও নাই সেইখন বাইক চলাই সি বিন্দাছ ঘূৰি আছে না নাম্বাৰ প্লেট আছে কিন্তু আমাৰ পাব্লিক যাওক দিয়কচোন এনেকৈ দম যদি আছে কিমান টকা ফাইন দিব লাগিব সেই বাইক বেছি ফাইন দিব লগা হৈ যাব বহল হৈছে কিন্তু বালাজী পাৰ হৈ কাৰণে এইখিনি ভাল লগা হৈছে ইমান এপাৰ্টমেণ্ট বনাইছে ন আল্টিমেট কিন্তু ধুনীয়া ধুনীয়া এপাৰ্টমেণ্ট বহুত বনাইছে ৰাস্তাটো ইয়াতে আৰু সৰু হৈ গৈছে এইখন কি লুনা নে কি লুনা এইখন যে তামিলনাডুত এনেই কিমান দেখিছিলোঁ না চবেই এইখনতে যায় ৰাস্তা কিন্তু বহুত ধুনীয়া বহল হৈছে দেই বৰষুণ দিব যেন লাগি আছে অলপ কিন্তু মই ৰেইনকোটটো বেগত থৈ দিলোঁ সংগীতাৰ বেগত সিহঁতে গ'ল ৰেইনকোট লৈ কাৰণে এতিয়া গম নাপাওঁ আৰু কেনেকৈ গৈ পাম আজি কিন্তু সেই জামটো নাই বাৰু আজি সেই জামটো পোৱা নাই এইখন কাৱাচাকি শ্ব'ৰুম কিন্তু বহুত ধুনীয়া হৈছে ৰাস্তাটো সঁচাকৈ মানে কিন্তু সঁচা গভৰ্ণমেণ্টে কিন্তু ভালো কৰি দিয়ে জাম দেখিলে খং উঠে বাৰু কিন্তু আৰু এনেকৈ দেখিলে ভাল লাগে আৰু এনেকৈ এতিয়া অ'পেনলি চলাব পাৰি তেতিয়া আৰু গুণ গাব মন যায় আৰু আগত আকৌ যাম মই কোৱা নাই মানে প্ৰত্যেকটা ট্ৰেফিক পইণ্টতে এনেকৈ জাম পোৱা যায় প্ৰায় এইটো জাম কিন্তু লম্বা জাম এইটো ভিতৰৰ পৰা যাব লাগিব ভিতৰৰ পৰা ওলাই গ'লে চাগে জামটো নাপাম জামটোতো পাম বাট বাইপাছ হৈ যাব পাৰিম চাগে অলপ এইটো জাম এনেকুৱা হৈ আছে জামৰ কণ্ডিশ্যন বা লৰিব পৰা নাই কোনো এনেকুৱা জাম গাড়ী যাব দিছে এইখিনি পাৰ হ'লে আৰু বহুত বেছি দূৰ নাই মই কিন্তু সেই পাবলৈ আগৰ পৰা ঘূৰি আহিবই লাগিব নেকি এইফালেদি যোৱাই ভাল হ'ব এবাৰ দে এইফালেদি গুচি যাওঁ দে এইফালেদি গৈ আছেতো মানুহবিলাক এনে আহি আছে ন আহি আছে গৈ আছে গতিকে মূৰ্খামিটো নকৰোঁ এইফালৰ পৰা ওলাই যাওঁ মাই গড এইফালে ৰাস্তাটো এইটো লিংক ৰাস্তাটো আছে মই JCBখন দেখি অলপ ভয় খালোঁ মানে চাগে ৰাস্তা নাই নেকি তেনেকুৱা যেন ফিল হ'ল ৰাস্তা আছে যদিতো ওলাই যাম